বিভিন্ন HODs চেলেকাগুৰি গাঁৱত আহি আমি অলপ আৱেৰনেছ কৰিছোঁ। ৰিচেণ্টলি এইটো গাঁৱত চাইল্ড ইলিগেল সেল আমি শুনিছোঁ আৰু এটা ৰুণিকাটা পুলিচ ষ্টেচনত এটা কেছ বি হৈছে। সো আমি ৰাইজক ইয়াতে আৰু লিডিং সিটিজেন্স আৰু VCDC চেয়াৰমেন লগত আমি বহি ৰাইজক ৰিকুৱেষ্ট কৰিছোঁ। দিছ আৰ অল ইলিগেল এক্টিভিটিজ আছে, আমি ৰিপিটিশ্যন কৰিব নোৱাৰোঁ এনেকৈ বুজাই দিছোঁ। আৰু ছেকেণ্ডলি আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ আছাম পৰা বিভিন্ন ডেভেলপমেণ্টেল স্কিমছ আছে আৰু ইফ এনি পাৰ্চন এনি পুৱাৰ পাৰ্চন মতলব পোৱা নাই স্কিম পোৱা নাই তো আমি দিছ ছেটাৰডে আমি স্পেচিয়েল গ্ৰাম সভা মাতি আছোঁ VCDC চেয়াৰমেন আৰু বিভিন্ন HOD লগত। এইটো গ্ৰাম সভাতে আমি আলোচনা কৰিম ইফ দেৰ ইজ এনি পুৱাৰ পাৰ্চন তেওঁক কিবা PMAY ঘৰ পোৱা নাই, অৰুণোদয় পোৱা নাই, জব কাৰ্ড পোৱা নাই তো আমি সোনকালে আমি লিষ্ট আউট কৰি প্ৰিয়ৰিটি বেচিছত এইটো পুৱাৰ বেনিফিচিয়াৰীক দি দিম। আমি এইটো মেছেজ ক্লিয়াৰলি দি আছোঁ, দিছ আৰ অল ইলিগেল সেল অফ চাইল্ড আৰু হিউমেন ট্ৰাফিকিং এইটো ইলিগেল এক্টিভিটিছ আছে। আৰু ছেকেণ্ডলি ফেমিলিজ পুৱাৰ ফেমিলিজক ছাপোৰ্ট কৰিবৰ কাৰণে আমি সোনকালে গভৰ্ণমেণ্ট স্কিমবিলাক বি আমি ফ'কাছ কৰি এইটো প্ৰিয়ৰিটি বেচিছত আমি দি দিম। থেংক ইউ। মেইন কোৰ্চটো কি হ'ব পাৰে ছাৰ? লিগেল একশ্যনটো হৈ আছে, পুলিচ ষ্টেচনতে এইটো কেছ যি কৰিছে। চাইল্ড আমি দুজন চিলড্ৰেনক আমি ৰিকভাৰ কৰিছোঁ আৰু যি চাৰ্জশ্বিট বি আমি হৈ আছে। ছেকেণ্ডলি আমি ডেভেলপমেণ্টেল ক্ষেত্ৰত আমি নট অনলি দিছ ফেমিলি এইটো এৰিয়াত আৰু বিভিন্ন পুৱাৰ ফেমিলিজ আছে আগতে কিবা স্কিমবিলাক পোৱা নাই। আমি এইটো স্পেচিয়েল গ্ৰাম সভা যি মাতিম ছেটাৰডে তাতে আছেছমেণ্ট কৰি এইটো স্কিমবিলাক অলপ ফ'কাছ কৰি দিবৰ কাৰণে আমি চেষ্টা কৰিম। ক'ব লাগিব আৰু যিটো শিশু বিক্ৰী কৰা আমাৰ এই অঞ্চলত এই প্ৰথমবাৰ, আৰু লগতে আমাৰ যিখন চিলেখাগুৰি অঞ্চলৰ যিজন শিশু বিক্ৰী কৰিছিলে এই অঞ্চলটো নিশ্চয় আপোনালোকে আজি আহি দেখা পাইছে, ৰাস্তা পদূলি বেয়া। লগতে আপোনালোকে ধৰক ৰুণিকাটা অঞ্চলৰ পৰা আহাত আমাৰ এই চিলেখাগুৰি অঞ্চলত কিমানখিনি আপোনালোকে স্কুল দেখা পালে? ধৰক এতিয়া LP স্কুল ক'ৰবাত দেখা পাইছে নে ME স্কুল ক'ৰবাত দেখা পাইছে? সেইফালৰ পৰা কোনো মানে আমাৰ এইখিনি সুবিধাটো নাই, চিকিৎসাও নাই। গতিকে য'ত নেকি যিজন ব্যক্তিয়ে শিশু বিক্ৰী কৰিছিলে তেখেতৰ যিটো মানে চিন্তা চৰ্চা থাকিব লাগিছিলে, য'ত নেকি তেখেতৰ পঢ়া শুনা একো নাই, তেখেতে মানে একো নাজানে, য'ত মানে নিজৰ শিশুটোক বিক্ৰী কৰিব লগা বাধ্য হৈছে। সেয়াই আৰু আমাৰ এই অঞ্চলত খুব আনডেভেলপ। এনেকুৱা ঘটনা আকৌ আগলৈ হ'ব পাৰে নেকি? তেনেকুৱা ঘটনা আৰু পিছলৈ যে হ'ব সেইখিনি আমি ভবা নাই, কাৰণ কিয় এই প্ৰথমবাৰ আননোন সকলোৱে নাজানে হঠাতে হৈ গ'ল। এতিয়া আমি আজি ধৰক আমাৰ এই অঞ্চলত আহি কিনে আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ জিলা DC ছাৰ আহি কিনে আমাৰ ইয়াত যিহেতু মুকলিয়াভাৱে মুকলি সভা পাতিলে, সেইফালৰ পৰা আমি গম পালোঁ যে শিশু বিক্ৰী কৰিলে কি হয় বা বাল্য বিবাহ কৰিলে কি হয়, সেইফালৰ পৰা আমি সকলো গম পাই আজিৰ পৰা সজাগতা যাতে আমাৰ এই চিলেখাগুৰি অঞ্চলত ভৱিষ্যতত যাতে তেনেকুৱা দুনাই নহয় সেইফালৰ পৰা আমি সতৰ্কতা। চৰকাৰক কি আহ্বান জনাব? আমি সেইখিনিয়ে অনুৰোধ কৰোঁ, আহ্বান জনাওঁ যে আজি ধৰক আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ যে DC ছাৰ আহিলে, তেখেতে দেখা পালে ৰাস্তা পদূলি খুব বেয়া। গতিকে সেইফালৰ পৰা আমি তেখেতক বা চৰকাৰৰ ফালৰ পৰা আমি অনুৰোধ কৰোঁ যাতে আমাৰ যি পিছ পৰি থকা অঞ্চল সেই পিছ পৰি থকা অঞ্চলত যাতে ডেভেলপ কৰে, বা আমাৰ এই অঞ্চলত আমিও ধৰক আমাৰ এই ভৱিষ্যত ল'ৰা ছোৱালীবিলাকো উজ্জ্বল কামনা যাতে হয়, ৰাস্তা পদূলি ভাল হয় বা স্কুল কলেজ হয়, স্কুল কলেজ হোৱাৰ পিছত যাতে আমি ভৱিষ্যত ল'ৰা ছোৱালীক ভাল শিক্ষা দিব পাৰোঁ, সেইফালৰ পৰা আমি চৰকাৰক অনুৰোধ কৰোঁ যাতে আমাৰ এই পিছ পৰি থকা অঞ্চলখনক তেখেতেও যাতে